আমি নিউজ এনি লাইফৰ পৰা আমি আপোনাক এই নিৰ্বাচনী বতৰত বহুত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই আমাৰ চুতীয়া সমষ্টিত ইতিমধ্যে আপুনি কি কৰিছে নিজে এটা অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে আচলতে এইটো সকলোৱে জানেই আৰু এইবাৰো ৰাইজে আপোনাক আকৌ পুনৰ প্ৰাৰ্থী হিচাপে পাই উল্লাসিত হৈ পৰিছে। আমি এই কথাটো গম পাইছোঁ, বহুতেই ভাল লাগিছে। তো আপুনি বহুতেই কৰিছে, আপুনি ধৰক অসমীয়া জাতীয় জীৱনৰ ভেটিৰ ক্ষেত্ৰত বা অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত, নিবনুৱা সমস্যাৰ ক্ষেত্ৰত বহুতেই কৰিছে। সেইখিনি কৈ শেষ কৰিব নোৱাৰি, কনক কাৰ পৰা বুলি বহু কথা আছে। আমি জানিব বিচাৰিছোঁ দাদা, ইয়াৰ পিছত আপোনাৰ কি বিশেষ নতুন তিনিটা পৰিকল্পনা থাকিব চতিয়াবাসীৰ উন্নয়নৰ কাৰণে? চতিয়াবাসীত আমি বিশেষকৈ আত্মনিৰ্ভৰশীল অসমত গুৰুত্ব দি আমাৰ নিবনুৱাসকল নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাকৈ এটা পৰিকল্পনা আছে, যিটো মই 8 চনৰ পৰাই চেষ্টা কৰি আছোঁ। সেইটো অলপ ত্বৰান্বিত হ'ব এইবাৰ। আমাৰ যিহেতু চৰকাৰ হোৱাটো নিশ্চিত, চৰকাৰৰ প্ৰথম পদক্ষেপেই হ'ব চতিয়া সমষ্টিৰ পৰা এই যাত্ৰাটো যে সংগঠিত ৰূপত অৰ্থনৈতিক বিপ্লৱ, সংগঠিত ৰূপত কৃষি বিপ্লৱ, এইটো আমি প্ৰায়ৰিটি দিম। 1 নম্বৰ লক্ষ্য, আমি বহিৰাজ্যত যাতে আমাৰ ল'ৰাবিলাক গৈ হাবুডাবু খাব লগা নহয়, নিজৰ উপজা মাটিত থাকি পৰিয়ালৰ লগত থাকি যাতে উপাৰ্জন কৰিব পাৰে, তেওঁলোক স্বনিৰ্ভৰশীল হ'ব পাৰে। আৰু 2 নম্বৰত, আমাৰ সমষ্টিটোত মাজে মাজে কিছুমান এনেকুৱা পৰিস্থিতি উদ্ভৱ হয় যে জনগোষ্ঠী ভিত্তিত কিছু কথা বতৰাই অবিশ্বাস সন্দেহে অলপ পৰিৱেশটো দূষিত হয়। তো সেইটো যাতে হ'ব নোৱাৰে, সকলো জনগোষ্ঠীৰ মাজত সদ্ভাৱ লৈ ভাতৃত্ববোধৰ এনাজৰীডাল আমি টনকিয়াল কৰিম। আৰু আমাৰ ইয়াত বানপানীৰ সমস্যাটো প্ৰায় সমাধান হৈছে, যে মথাউৰি আমি এনেধৰণে নিৰ্মাণ কৰিছোঁ যে বানপানী আজি চতিয়া সমষ্টিত ভাবুকি নহয়। আৰু আমি ৰাস্তা পদূলি নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিছোঁ। আৰু এইবাৰ বাকী যিখিনি ৰাস্তা পদূলি আছে, এই ৰাস্তা পদূলিখিনি আমি সম্পূৰ্ণ কৰিম। আৰু আমি ইণ্ডাষ্ট্ৰী গঢ়াৰ ক্ষেত্ৰত যে চতিয়া সমষ্টিতে যাতে আমাৰ ল'ৰাবিলাকে ইয়াতে ইণ্ডাষ্ট্ৰী হৈ তেওঁলোকে চাকৰি বাকৰি পোৱাৰ ব্যৱস্থা হয়, সেইকাৰণে আমি চকীঘাটত যিখিনি মানুহ মাটি আমি উচ্ছেদ কৰিছোঁ, তাত সিদিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আধাৰশিলা কৰিছে, ইণ্ডাষ্ট্ৰী তাত গঢ় লৈ উঠিব, কাম ইতিমধ্যে আৰম্ভ হৈছে। গতিকে স্বত্ব এটাই যে আমাৰ ল'ৰা ছোৱালীবিলাকক, থলুৱা ল'ৰা ছোৱালীবিলাকক তাত যিখিনি চাকৰি ওলাব সেই চাকৰিখিনি দিব লাগিব। টেকনিকেল কথাটো বেলেগ, বাকী চাকৰি বাকৰিখিনি টেকনিকেল নলেজ থকাখিনিতো দিব লাগে, আৰু বাকী যিবিলাক চাকৰি বাকৰি ওলাব দিব লাগিব। গতিকে এইখন ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হিচাপে আগুৱাই নিবৰ কাৰণেও সেইটো এটা লক্ষ্য থাকিব, যে 1 নম্বৰ লক্ষ্যই হ'ল যে স্বনিৰ্ভৰশীল আমি হ'ব লাগিব, জীৱন সম্পত্তি নিৰাপত্তা আমাৰ থাকিব লাগিব, জনগোষ্ঠী ভিত্তিত সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল হ'ব লাগিব, আৰু ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হিচাপে আমি যিমানখিনি পাৰোঁ উদ্যোগ ইয়াত গঢ় দিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। মহাজোঁট সম্পৰ্কে কি ক'ব? জট লাগিছে, গতিকে মহাজোঁটে আমাৰ একো প্ৰভাৱ নেপেলায়। ইয়াততো নেপেলায়, মই অসমতো প্ৰভাৱ পেলাব বুলি নাভাবোঁ। যদি সঁচাকৈ তেওঁলোক মহাজোঁট বান্ধিছে, আমিতো আশা কৰোঁ যে ৰিপুণ বৰা ডাঙৰীয়া মহাজোঁটৰ মূল নায়ক, বদৰুদ্দিন আজমল ডাঙৰীয়া, যেনেকৈ তেওঁলোক BTR নিৰ্বাচন গৈছিল, আজি তেওঁলোকে ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক গলাত ধৰাধৰিকৈ আহিব লাগিছিল, আহি পেলাই একেলগে বহি ইলেকশ্যন কেম্পেইন কৰিব লাগিছিল, আমাৰ নৰ্থ বেংকত কৰিব লাগিছিল, উজনি অসমত কৰিব লাগিছিল। গতিকে তেওঁলোককতো একেলগে দেখা নাই এতিয়া। গতিকে তেওঁলোকে যদি মহাজোঁট বান্ধিছে, ইলেকশ্যন কেম্পেইন একেলগে কৰিব লাগে। ইলেকশ্যন কেম্পেইনটো একেলগে কৰা নাই কিহৰ কাৰণে? যে জনসাধাৰণে মহাজোঁটটোক একচেপ্ট কৰা নাই, আৰু মহাজোঁটে যিহেতু জট লগাইছে, সেইকাৰণে তেওঁলোকে একেলগে ঘূৰা পকাটো বন্ধ কৰিছে। গতিকে তেওঁলোকে লোৱাৰ আছামত ক'ৰবাত যাব, কিন্তু কংগ্ৰেছে যিটো নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে
বদৰুদ্দিন আজমল চাহাবক ড্ৰাইভিং ছিটত বহুৱাই লৈ ৰিপুণ বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈ পিছত বহি লৈছে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ। এইটো তেওঁলোকে এনেধৰণে মই কৈছোঁৱেই, এইবাৰ খাৱৈত পৰিব, কেৰেং দিও কংগ্ৰেছ উঠাব নোৱাৰে অসমত। মহা য'ত লগাইছে আৰু কংগ্ৰেছ এইবাৰ বিধ্বস্ত হ'ব। ধন্যবাদ। আমি আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম। ইতিমধ্যে মিত্ৰজোঁটৰ অগপ দলৰ সৈতে তেজপুৰত বৃন্দাবন গোস্বামী ডাঙৰীয়াৰ যিটো তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বুজাবুজিৰ ক্ষেত্ৰত, মানে আৰু আপুনিয়ে নিশ্চয় দলটোৰ বিষয়ে ইমান আপুনি ভিতৰৰ পৰা কাম কৰিছিলে এটা সময়ত, ভৱিষ্যত সম্পৰ্কে কি ক'ব? মই দলটোৰ ভৱিষ্যত ভাল, কাৰণ দলটো শাসকীয় দল হিচাপে থাকিব। 5 বছৰ শাসকীয় দল হিচাপে আছে। দলটোৰ বিপক্ষে বহু ষড়যন্ত্ৰ হৈছে, কিন্তু দলটোৰ নিজৰ স্থিতি এতিয়াও শক্তিশালী হৈ আছে। তেওঁলোকৰ যিবিলাক গণসমাৱেশ হৈছে, তাত যদি জনসমৰ্থন নাথাকিলেহেঁতেন তেনেকেতো মানুহ নাহিলেহেঁতেন নহয়। আৰু এটা কথা নিশ্চিত যে বৃন্দাবন গোস্বামীৰ এক্সিটটো খুব বেয়া হ'ল। মই তেখেতক শ্ৰদ্ধা কৰোঁ। বৃন্দাবন দাক সভাপতি পতাৰ ক্ষেত্ৰত সিংহভাগ ভূমিকা ময়ে লৈছিলোঁ, কিন্তু কলাগুৰু বিষ্ণু ৰাভাৰ পুত্ৰ অসম আন্দোলনৰ এগৰাকী নেতা আছিল। তেওঁ এগৰাকী যোগ্য প্ৰাৰ্থী। যি কি কাৰণতে নহওক কিয় এণ্টি এষ্টাব্লিছমেণ্ট বৃন্দাবন গোস্বামী ডাঙৰীয়াৰ প্ৰতি তেজপুৰ সমষ্টিৰ মানুহৰ আছে। যিহেতু আমি খবৰ পোৱা মতে মানুহৰ যথেষ্ট অসন্তুষ্টি আছে, তেওঁক হয়তো ভোটদান নকৰিব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলো সাংঘাতিক অসন্তুষ্ট। তেওঁক টিকেট দিলে নটাত দিম বুলিও কোনোবাই তেনেকুৱা ভাবুকিও দিছিলে। গতিকে গোটেই পৰিস্থিতিটো অধ্যয়ন কৰি যিহেতু আমাৰ সকলোৰে শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণু ৰাভা ডাঙৰীয়াৰ পুত্ৰ তেওঁ পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া আগবাঢ়ি আহিছে, তেওঁক আদৰণি জনাইছে। অসম গণ পৰিষদ দলে তেওঁক টিকেট দিছে। বৃন্দাবন গোস্বামী নিশ্চিতভাৱে তেওঁ আদৰণি জনোৱাৰ এটা নৈতিক দায়িত্ব আছিল। কিন্তু তেখেতে যিখিনি কৰি আছে, এইটো তেওঁৰ ৰাজনৈতিক যিটো ভৱিষ্যত, এইটো মই অন্ধকাৰ বুলি ভাবোঁ। ধন্যবাদ দাদা। 42ৰ গণ আন্দোলনৰ পৰাই ধৰি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা আদিকে ধৰি এই তেখেতসকলৰ পদধূলাৰে মহিয়ান হোৱা এই চুতীয়া সমষ্টি, কলা সংস্কৃতিৰ প্ৰত্যেক ক্ষেত্ৰতে জাকত জিলিকা হৈ থকা এই সমষ্টিটোৰ পৰা ৰাইজে পুনৰ আপোনাক বিধায়ক হিচাপে পাই নিশ্চয় আনন্দিত হ'ব, আৰু তেখেতসকলৰ বিপুল সঁহাৰি আপোনাক আকৌ বিপুল ভোটত নিশ্চিতভাৱে জয়যুক্ত কৰিব বুলি আশা কৰি আমি আপোনাক আকৌ পুনৰ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম। ধন্যবাদ।